কান্দি লাভ নাই, কাৰো একো নহয়। তাতকৈ তুমি হাঁহিবলৈ শিকা, সকলো জ্বলিব। মোৰ জীৱন, মোৰ পচন্দ, মোৰ সমস্যা, মোৰ ভুল। চিচি কেমেৰাৰ দৰে চাই থকা সেইসকলক কৈছোঁ, নিজক লৈ গুৰুত্ব দিয়া, মোৰ পিছা কৰিবলৈ বাদ দিয়া। দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰিবা, কষ্ট আৰু ভালপোৱা। কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ প্ৰাপ্ত হ'বা, ভালপোৱা প্ৰকাশ কৰিলে অৱহেলাৰ প্ৰাপ্ত হ'বা। ভালপোৱাজন কাষত থাকক বা নাথাকক, তেওঁ সময় দিয়ক বা নিদিয়ক, তেওঁৰ প্ৰতি হৃদয়ত থকা সন্মান আৰু বিশ্বাসেৰে সম্বন্ধ এটা জীয়াই ৰাখিব। মানুহে বয়স আৰু টকাক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে, কাৰণ গণিব পৰা বস্তু এদিন হ'লেও শেষ হৈ যায়। আৰু এটা কথা মনত ৰাখিবা, যি মৰমে হহুৱাই, সেই মৰমে এদিন হ'লেও কন্দুৱায়। পাহাৰৰ ওপৰত গৈ আকাশখন যিমানেই ওচৰত লাগে, আচলতে আকাশখন সিমান ওচৰত নহয়। সেই ঠিক তেনেদৰে আপোন মানুহক যিমান আপোন বুলি ভবা যায়, তেওঁ সিমান আপোন নহয়। সম্পৰ্ক এটা তেজৰ ওপৰত নহয়, সম্পৰ্ক এটা বিশ্বাসৰ ওপৰত হয়। যদি বিশ্বাস আছে, দুদিনীয়া চিনাকি মানুহো আপোন হৈ যায়। যদি জীৱনত সুখী হ'বলৈ বিচাৰিছা, ক্ষমা কৰিবলৈ শিকা। যদি জীৱনত তুমি ধনী হ'বলৈ বিচাৰিছা, পৰিশ্ৰমী হ'বলৈ শিকা। যদি জীৱনত সফল হ'ব বিচাৰিছা, ধৈৰ্যশীল হ'ব শিকা। সেই চকুপানীৰ আঁৰত থকা দুখবোৰ কোনেও নেদেখে, ভুলবোৰ কিন্তু সকলোৱে দেখে। গতিকে তোমাৰ জীৱন তোমাৰ নিজৰ ইচ্ছামতে জীয়াই আগবাঢ়ি যোৱা এজন ভাল মানুহ হয়। যদি ভাল লাগিল, কথাখিনি শ্বেয়াৰ আৰু লাইক কৰি দিব।